গুড মৰ্নিং। আজি আমি পুৱাতে যাম, ক'ত যাম কি কৰিম সকলো দেখাই আছো। আমি কিহত যাম আপোনালোকক দেখাবলৈ চেষ্টা কৰিম। বলক তেন্তে ভিডিঅ'টো আৰম্ভ কৰোঁ। আহি বন্ধু এজনক লগ পাইছোঁ। এইজন কৃষ্ণ ভাই বুলি কয়। বহুত ভাল ভাল কবিতা লিখে এইজনে আৰু ভাল ভিডিঅ' বনায়। আমি আজি ক'ত যাম? আমি আজি জেগাডোখৰ নাম কি আছিলে? ক'ত যাম জেগাৰ নাম পাহৰি গৈছোঁ ৰ'বা, মই মনত পেলাব লাগিব। আমি গৈ থাকোঁ বোলা। আমি আজি যাম একচুৱেলি মৰিয়নি। সিও গম নাপায়, অথনি ফোন আহিলে আমি আজি মৰিয়নিত যাম। মৰিয়নিত গৈ কি কৰিম আৰু কিয় গৈছোঁ সকলোবিলাক দেখাই আছোঁ। তেন্তে ভিডিঅ'ত আমি আহি কাকজান পাইছোঁহি। গাড়ী ইমানটা ভিৰ নাই ৰাস্তাত। কাকজান পাইছোঁহি ন? কাকজান পাইছোঁহি। আমি বলক দেখাই আছোঁ, ভিডিঅ'সমূহ চাই থাকিব। আমি আহি মদৈজান পেট্ৰল পাম্প পাইছোঁহি। এতিয়া ডিপুত গাড়ীত তেল ভৰাই লোৱা হ'ব। তাৰপিছত আমি যাত্ৰা কৰিম মৰিয়নি। তেল ভৰাই ওলাই আহিলোঁ। এতিয়া আমি প্ৰথমে ৰাজৈলৈ যাত্ৰা কৰিম, তাৰপিছত মৰিয়নি যাম। আজি বহুতকেইটা জেগাত ঘূৰিম। আমি কি কৰিম আৰু কিয় ঘূৰিম আপোনালোকখন বৰ্ড কিবা ভুল হৈ আছে। এইখন এতিয়া উঠাই লৈ গাড়ীত উঠাব। গাড়ীত উঠাই আমি আকৌ আগলৈ গৈ থাকিম। ভিডিঅ'সমূহ চাই থাকিব। বন্ধুসকল, মই গাড়ীৰ পৰা নামি এতিয়া বাইকত আছোঁ। মোৰ বেক চাইডে চাওক কি সুন্দৰ পৰিৱেশ। আমি এতিয়া নাগিনীজানত আছোঁ বৰ্তমান। বেক চাইডে চাওক সুন্দৰ পৰিৱেশ। আপোনালোকে ভাবিছে আজি মই কি এনে এটা বিশেষ বস্তুৰ কাৰণে আপোনালোকৰ ভিডিঅ'টো বনাইছে। এনেকুৱা এটা একো বিশেষ বস্তু নহয়। আমি আচলতে কামলৈ আহিছোঁ। কাম কৰিবলৈ আহিছোঁ। আমি কামৰহে কিছুমান বস্তু দেখাম। কেনেদৰে আমি কাম কৰোঁ, কি কাম কৰোঁ সেইবিলাকহে দেখাবলৈ চেষ্টা কৰিম। ইয়াত বিশেষ সত্ৰ বুলিবলৈ একো নাই। ভিডিঅ'ত আপোনালোকে চাই থাকিব। আমি এতিয়া আহি নাগিনীজান বাগানত সোমাইছোঁহি। এয়া বাগানৰ পৰিৱেশ, কি সুন্দৰ প্ৰাকৃতিক মনোমোহা। সঁচাকৈ অসমখন ক'বলগীয়া এক সুকীয়া পৰিচয়। আৰু চাহপাতৰ বাগান চাওক কি সুন্দৰ। আৰু ইয়াতে কৈ থওঁ, আমি কাম বুলি যে কৈ আছোঁ, আমি কামত গৈ আছোঁ। কি কাম কৰোঁ? আচলতে আমি কাৰেণ্টৰ কাম কৰোঁ। আমি কাৰেণ্টৰ যিকোনো ধৰণৰ কাম কৰোঁ। খুঁটা পোতাৰ পৰা ধৰি তাঁৰ টনা বা কেবুলৰ কাম বা ট্ৰেন্সফৰ্মাৰ যিকোনো কাম আমি কৰোঁ। সেই কামসমূহ আমি কেনেকৈ কৰোঁ, ক'ত কৰোঁ, ইয়াত চাওক। আহি আমি পাইছোঁহি, দ্বিতীয় ওচৰত পালোঁহি। গোটেই জংঘল হৈ আছে ট্ৰেন্সফৰ্মাৰটো। এইটো এটা চাফা কৰিব লাগিব। এইটো এটা চাফা কৰি সম্পূৰ্ণ মানে এইটো চাৰ্জ হৈ আছে ন? এইটো ট্ৰেন্সফৰ্মাৰ এতিয়া চাৰ্জ হৈ আছে। তথাপিও পূৰা জংঘল হৈ আছে। সেই গোটেইখিনি এতিয়া চাফা কৰি মেলি আমি কাৰেণ্টটো চালু কৰিব লাগিব। ত' গতিকে চাই থাকোঁ আৰু ভিডিঅ'টো। আমাৰ ট্ৰেন্সফৰ্মাৰটো চাফা কৰি হৈ গ'ল। এতিয়া আমি দেখাম বন্ধুসকল আমি
ক'ত কাম কৰোঁ কি কৰোঁ সেইটো চাই থাকক। আমি কাম কৰোঁ সৌভাগ্য প্ৰজেক্ট, প্ৰধানমন্ত্ৰী সহজ বিজুলী হৰ ঘৰ যোজনা, এইটো প্ৰজেক্টত আমি কাম কৰোঁ। আমাৰ ট্ৰেন্সফৰ্মাৰ এতিয়া চাফা কৰি হৈ গ'ল, এতিয়া কাৰেণ্টটো দিয়া হ'ব।